হেল্ল' গাইজ, আজি মানে ভিডিঅ'টোৰ টপিক কি হ'ব আপোনালোকে জানি লওক। তাৰপিছত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। প্ৰথমটো টপিক হ'বলৈ গৈ আছে আপোনালোকৰ আছাম পুলিচ AB UB বাকীখিনি যিখিনি পোষ্ট আছে PST PET কেতিয়া হ'ব, প্ৰথম টপিকটো এইটো। আৰু ছেকেণ্ডটো আপোনালোকৰ মানে দৰমহা যিখিনি এবাৰ পোষ্ট ওলাইছে সেইখিনি পোষ্টত বহুত চেলাৰী মানে বাঢ়ি বহুতখিনি টকা আপোনালোকে মানে বহুতখিনি দৰমহা আপোনালোকে চুবলৈ পাব আমাৰ তুলনাত, আমাৰ বা এইবাৰ যিখিনি বেষ্টত সোমাইছে সিহঁতৰ তুলনাত। আৰু থাৰ্ড পইণ্টটো আপোনালোকৰ মানে কি বেলেগ এখন চৰকাৰ যদি গঠন হৈ যায় আপোনালোকৰ ইণ্টাৰভিউ হ'বনে নহয় গম পাইছে নহয়। আপোনালোকৰ যিখিনি পোষ্ট ওলাইছিল বাই চান্স বেলেগ এখন চৰকাৰ গঠন হ'লে আপোনালোকৰ পোষ্টখিনি ইণ্টাৰভিউ হ'বনে নে পষ্টপন হৈ যাব বুজিছে নহয়। এই ভিডিঅ'টোৰ জৰিয়তে মানে আজি আপোনালোকক গোটেইখিনি তথ্য জনাম। চ' এইকেইদিন মানে কি হ'ল গাইছ, আপোনালোকক কথাটো জনাই দিওঁ। যিহেতু মই এতিয়া বৰ্তমান গুৱাহাটীত আছোঁ, গুৱাহাটীত থাকিলে মানে ভিডিঅ' বনাবলৈ বহুত অসুবিধা হয়। কাৰণ মানে য'তে ত'তে মানুহ ইফালৈ গ'লোঁ সিফালৈ গ'লে মানুহ মানে ভিডিঅ' যেতিয়া মানুহবিলাকে হুলস্থুল কৰি থাকে মোৰ ভিডিঅ' কণ্টেণ্টটো বনাবলৈ নোৱাৰা হৈ যাওঁ বুজিছে নহয়। সেইকাৰণে অলপ খেলি মেলি হৈছে। মানে আপোনালোকেও গম পাইছে মোৰ ভিডিঅ'ৰ টপিকবিলাক অলপ মানে বেলেগ হৈ গৈছে। কাৰণ মানে কি বাহিৰত বনালে মোৰ মানে কণ্টেণ্টটো অলপ মানে হেৰি নহয়, মানে ভাল নহয় গম পাইছে ন। মানুহ যদি ওচৰত থাকে মোৰ এই খেলি মেলি হৈ যায় বুজিছে নাই। মই মানে একে মানে মানুহ ওচৰত নাথাকিলে মোৰ মানে কণ্টেণ্টটো বনাই মানে শান্তি লাগে বুজিছে নহয় গাইছ। মানে যিখিনি ক'ব বিচাৰোঁ সেইখিনি গোটেইখিনি ক'ব পাৰোঁ। চ' মানে কি প্ৰথম কথাটো হ'ল আছাম পুলিচ AB UB আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব পাৰে, মানে ইণ্টাৰভিউ এডমিট কেতিয়া আহিব পাৰে। চ' আপোনালোক এটা কথা জনাই দিওঁ, আছাম পুলিচ AB UB মানে যিখিনি ডিপাৰ্টমেণ্ট আছে ফায়াৰ ব্ৰিগেড হওক APR হওক সেইটো এডমিট মানে এক্সপেক্টেড আপোনালোকে ধৰিব পাৰে যে ছেপ্টেম্বৰ অক্টোবৰ বা ছেপ্টেম্বৰ তেনেকুৱা মান ছেপ্টেম্বৰ অক্টোবৰত মানে আপোনালোকে এক্সপেক্টেড আপোনালোকে ধৰিব পাৰে যে AB UB এডমিট কাৰ্ড আহিব পাৰে বুজিছে নহয়। এক্সপেক্টেড আপোনালোকক কৈছোঁ, এক্সপেক্টেড যিটো অনুমানিক বহুতে কমেণ্ট কৰি সুধি আছিল কেতিয়া এডমিট কাৰ্ড আহিব পাৰে, আপোনালোকে এক্সপেক্টেডটো জনাই দিছোঁ। তাৰপিছত আপোনালোকৰ মানে এটা বহুতখিনি আপোনালোকে এটা ভাল হ'ব, যোনখিনি পোষ্ট ওলাইছে এইবাৰ যিখিনি পোষ্ট ওলাইছে আপোনালোকে যদি কোনোবাই চাকৰি পায় আপোনালোকৰ এটা ভাল হ'ব কি আপোনালোকৰ সুবিধা বহুতখিনি আপোনালোকে দৰমহা চুৱাব। যিটো দৰমহা আজিলৈকে যিমানখিনি চাকৰিত সোমাইছে আমাৰ কেণ্ডিডেট এতিয়ালৈকে চুবলৈ পোৱা নাই, আপোনালোকে সোমাই কি চুবলৈ পাব মানে ইমানখিনি দৰমহা মানে ইন হেণ্ড পাব বুজিছে নহয়। কিহৰ কাৰণে পাব আপোনালোকক মই জনাই দিছোঁ। প্ৰথম কথা হ'ল আপোনালোকৰ যিখিনি ইণ্টাৰভিউ হ'ব 1.5 বছৰ মানে কি 1.5 বছৰ আৰু লাগিছিলে টাইম। 1.5 বছৰৰ ভিতৰত মানে 8 পে কমিশ্যনটো আপোনালোক গঠন হ'বলৈ গৈ আছিলে, গঠন হৈ গ'ল। 1.5 বছৰৰ পিছত মানে লাগু হ'ব, জানুৱাৰীৰ পৰা লাগু হৈ আছে। আপোনালোকৰ মানে 1.5 বছৰৰ পিছত মানে কাৰ্যকাৰী হ'ব। আপোনালোকৰ দৰমহাটো মানে এতিয়া যিমান পায় তাতকৈ মানে ডবল নহ'লে মানে আপোনালোকে বহুতখিনি টকা 40 ওপৰত আপোনালোকে 40+ আপোনালোকে সোমাই কি চেলাৰী চুব পাব। মানে 40+ মানে আপোনালোকৰ 42+ আপোনালোকে চেলাৰী চুবই পাব। এতিয়া 32,000হে পাইছে আপোনালোকে প্ৰথম সোমাই কি মানে এবছৰৰ পিছত যদি আপোনালোকে সোমাই বাই চান্স ইণ্টাৰভিউটো চেছ হোৱাৰ পিছত এইখিনি যিখিনি ৰিক্ৰুইটমেণ্ট আছে এইখিনি চেছ হোৱাৰ পিছত যদি বাই চান্স আপোনালোকে চাকৰি পায় মানে একেবাৰে সোমাই কি এমাহ দুমাহৰ ভিতৰতে আপোনালোকে 42,000 44,000 টকা চুবলৈ পাব। কাৰণ কি আপোনালোকে 8 পে কমিশ্যনটো লাগু হৈ আছে বৰ্তমান জানুৱাৰীৰ পৰা বুজিছে নহয়। যিহেতু আপোনালোকে লাগু হৈ আছে যদি মানে দৰমহাটো পোৱা নাই মানুহে বুজিছে নাই। যিহেতু আপোনালোকে সোমাই কি পাব, কাৰণ 1.5 বছৰ আপোনালোকে চাকৰিটো পোৱালৈকে 1.5 বছৰটো সেই 1.5 বছৰটো কমপ্লিট হৈ যাব বুজিছে নহয়। আৰু এতিয়া যিখিনি সোমাই আছে সিহঁতি সোমাই কি 32,000 চামথিং কিবা দৰমহা পাইছে, 32,000+ দৰমহা পাইছে। চ' আপোনালোকে সোমাই কিও মানে আপোনালোকে সোমাই কি বহুতখিনি দৰমহা চুবলৈ পাব, বহুতখিনি আপোনালোকৰ ড্ৰিমবিলাক সোনকালে আপোনালোকে কমপ্লিট কৰিব পাৰিব। বাকীখিনিও পাব কিন্তু আপোনালোকৰ কপাল ভাল কাৰণে আপোনালোকে সোনকালে পাব বুজিছে নহয়। আপোনালোকে সোমাই কি পাব গম পাইছে গাইছ। তো মানে আপোনালোকে লাকি হয়। আৰু এইবাৰ বেষ্টত যোনখিনি সোমাইছে সিহঁতখিনিও লাগি, সিহঁতি এবছৰ চাকৰি কৰাৰ পিছতে মানে 8 পে কমিশ্যন পাব। যিহেতু 8 পে কমিশ্যনৰ চেলাৰী ইনহেঞ্চ পাব ল'ব। চ' এইবাৰ এইখিনিও লাকি, এইখিনিও মানে বেছি দূৰলৈ মানে ৰখি থাকিবলৈ মানে টেনশ্যন নাই, ৰখি থাকিব নালাগে ইমান দেৰিলৈকে। আৰু আপোনালোকেতো একেবাৰে ৰখিবই নালাগে, ডাইৰেক্ট সোমাই কি আপোনালোকে 8 পে কমিশ্যন চুব পাব। আৰু আপোনালোকে লগতে ভাল নিজৰ ড্ৰিম এটা আপোনালোকে কমপ্লিট কৰিব পাৰিব বুজিছে নহয়। মানে এইবাৰতকৈ সোমোৱা আগৰবাৰতকৈ সোমোৱা মানে আপোনালোকে ফাৰ্ষ্ট এনেকুৱা হ'ব যে ভাল ড্ৰিম এটা আপোনালোকে কমপ্লিট কৰিব পাৰিব 8 পে কমিশ্যন চুবলৈ পালে বুজিছে নহয়। ভাল মানে আপোনালোকে যোন আগত যিমানখিনি মানে চাকৰিত সোমাইছে তাৰ পিছতো আপোনালোকে মানে নতুনকৈ সোমাই কি মানে সিহঁততকৈ ভাল বস্তু এটা ল'ব পাৰিব বুজিছে নহয় চাকৰিত। চ' এতিয়া থাৰ্ড কথা, এইটো মেইন ইম্পৰ্টেণ্ট কথা বহুতে সুধি আছিলে যে চৰকাৰখন যদি বদলি যায় বাই চান্স, আপোনালোকে নিজে গম পাইছে যিহেতু ইলেকশ্যন খতম হৈ গ'ল এতিয়া বৰ্তমান। চৰকাৰখন যদি বদলি যায়, বদলি গ'লে আপোনালোকৰ ইণ্টাৰভিউ হ'বনে নহয় বহুতৰ মানে কুৱেশ্যন। চৰকাৰ মানে মাইণ্ডত খেলাই আছে বাই চান্স যদি চৰকাৰখন বদলি যায়, যিহেতু পষ্টটো ইখন চৰকাৰ ওলাই বাই চান্স চৰকাৰ বদলি গ'লে আপোনালোকৰ মানে কি যিটো আপোনালোকৰ কি ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আপোনালোকৰ হ'বনে নহয়, মানে ইণ্টাৰভিউ হ'বনে নহয় বহুতে মানে জানিবলৈ বিচাৰিছে। চ' আপোনালোকক এটা কথা কৈ দিওঁ যে হাইকোৰ্টৰ মতে আপোনালোকৰ যিটো আপোনালোকে ইণ্টাৰভিউ ওলাইছে, যিটো মানে পষ্ট ওলাইছে সেইখিনি পষ্ট যেতিয়ালৈকে আপোনালোকে এই ইণ্টাৰভিউটো কমপ্লিট নহয় আৰু নতুন পষ্ট কেতিয়াও আপোনালোকে মুকলি কৰিব নোৱাৰে গম পাইছে নহয়। মানে আপোনালোকৰ যিখিনি ভেকেঞ্চি ওলাইছে এই ভেকেঞ্চিখিনি যদি কমপ্লিট নকৰে নতুন পষ্ট মানে জিন্দগী উলিয়াবও নোৱাৰে গম পাইছে নহয় গাইজ। সেইবাবে আপোনালোকে চিন্তা কৰিব নালাগে, দুদিন দেৰি হ'ব পাৰে ইণ্টাৰভিউ, কিন্তু হোৱাটো 100% হ'ব বুজিছে নহয়। চ' সেইবাবে আপোনালোকে এতিয়াৰ পৰা যিহেতু ইলেকশ্যনো চেছ হ'ল আপোনালোকে প্ৰিপেৰেশ্যনত লাগি থাকিব, প্ৰিপেৰেশ্যনটো নেৰিব। মেইন কথা আপোনালোকে প্ৰিপেৰেশ্যন নেৰিব।
যিহেতু আপোনালোকে এইখিনি ইণ্টাৰভিউ পাতিবই লাগিব, নাপাতিলে মানে কি গোটেই জনমতে আপোনালোকৰ আছাম পুলিচৰ ইণ্টাৰভিউ পাতিব নোৱাৰিব, গম পাইছে। যিখিনি পোষ্ট ওলাইছে সেইখিনি ইণ্টাৰভিউ পাতিবই লাগিব, দুদিন দেৰিব হ'লেও, গম পাইছে নহয়, চৰকাৰ বদলিলেও। চ' সেইবাবে আপোনালোকে চৰকাৰ বদলা নবদলা কথা বাদ দিয়ক, আপোনালোকে যিহেতু ইণ্টাৰভিউ সোনকালে হ'ব লাগে মোৰ মতে, যিহেতু ছেপ্টেম্বৰ অক্টোবৰত এডমিট ওলাই যাব লাগে, মোৰ এটা অনুমানিক মানে এক্সপেক্টেড আইডিয়া। চ' সেইবাবে আপোনালোকক মই কৈ দিছোঁ, যিহেতু আপোনালোকৰ যিটো মানে কিতাপখিনি আপোনালোকে পঢ়াত লাগি থাকক। পঢ়াত কিতাপ কি পঢ়ি থাকিব আপোনালোকক কৈছোঁ, যিহেতু নতুন জানানে আছাম ইয়াৰ বুক জিকে কাৰণে মেইন, জিকেত আপোনালোকৰ টোটেল 60 মাৰ্ক আহে, 30 মাৰ্ক আহে। 30 মাৰ্কৰ চৰি গাইজ ভুল হৈ গৈছে, 30 মাৰ্ক নহয় 20 মাৰ্ক আহে জিকেত 20 মাৰ্ক আহে, ৰিজনিঙত 10 মাৰ্ক আহে, মেথছত আপোনালোকৰ 10 মাৰ্ক আহে, গ্ৰামাৰত আৰু 10 মাৰ্ক আহে, বুজিছে নহয়, 50 মাৰ্ক টোটেল। চ' জিকেতে বেছি মাৰ্ক আছে, গম পাইছে, জিকেত বেছি মাৰ্ক আছে, 20 মাৰ্ক আছে টোটেল। চ' জিকেত উঠাবলৈ হ'লে আপোনালোকে নতুন জানানে আছাম ইয়াৰ বুক, যিটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, মেইন বুক বুলি কৈ আছোঁ, আপোনালোকে মোক কৈছোঁ নহয়, আপোনালোকে কিনি লওক এই দুখন বুক। আপোনালোকক মই বেয়া ভাবি কোৱা নাই, আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰ হয়, আপোনালোকক সহায় কৰোঁতে মোৰ মানে ধৰ্ম নিচিনা হৈ পৰিছে যিহেতু। চ' সেইবাবে আপোনালোকক কৈছোঁ, আপোনালোকে এই দুখন বুক কিনিবলৈ নাপাহৰিব। মই আপোনালোকে পিছত গম পাব, যেতিয়া চাকৰি পাব হয় দাদাই ভাল কথাই কৈছিলে সেনেকুৱা বুলি ভাবিব আপোনালোকে। চ' সেইবাবে আপোনালোকে জিকে কাৰণে এই দুখন বুক কিনি ল'ব, বুজিছে নহয়। আৰু ছেকেণ্ড কথাটো হ'ল, যদি বেছি ৰানিং কৰি আছে, ৰানিং কৰি থকাৰ কাৰণে আপোনালোকৰ যিটো প্ৰটিন পাউডাৰ কথা আছে সেইটো ল'ব পাৰে। যদি বেছি কষ্ট হৈছে, কষ্ট বেছি হ'লে আপোনালোকে যিটো প্ৰটিন পাউডাৰ কথা আছিলোঁ এচিডিছ ৱে প্ৰটিন, সেইটো মোৰ ডেছক্ৰিপশ্যন আছে, ল'ব পাৰে, বুজিছে নহয় গাইছ। সেইটো মই আপোনালোকক জনাই থৈছোঁ, যিহেতু আপোনালোকৰ যিকেইটা সুবিধা হয় সেইকেইটা বস্তু মই দি থৈছোঁ মোৰ ইউটিউব চেনেলতে। তো গাইছ এতিয়া বৰ্তমানটো আপোনালোকৰ ইলেকশ্যন চেছ হোৱাৰ বাবে আপোনালোকে এতিয়া কৰিব লাগিব। চ' সেইবাবে মানে কি আগবাঢ়িব লাগিব, যিবিলাক চিগাৰেট টিপছবিলাক ল'ব লাগিব। চ' সেইবাবে মোৰ মেম্বাৰশ্বিপটো আপোনালোকে পাৰিলে জইন কৰিব। এইখিনি আপোনালোকক জনাই দিলোঁ, জনোৱাৰ কাৰণে বেয়া নাপাব। মেম্বাৰশ্বিপটো মানে কি, মোৰ মেম্বাৰশ্বিপটো ল'লে আপোনালোকৰ যিখিনি মানে নেজানিবলগীয়া কথাখিনি মই লাইভ যোগে জনাম, বা আপোনালোকে মোক কণ্টেক্ট কৰি সুধি মানে ল'ব পাৰে। মেডিকেলৰ পৰা A to Z ইনফৰ্মেশ্যন আপোনালোকে সেইখিনি তথ্য পাব, বুজিছে নহয়। আৰু চাগে পষ্টটো ইনক্ৰিজ হ'ব পাৰে, মোৰ এটা আইডিয়া, পষ্ট ইনক্ৰিজ হ'ব পাৰে, আৰু বাকী যিখিনি কাম আছে হাইট চাইট সোমোৱা এইখিনিও হ'ব পাৰে অতি সোনকালে, যিহেতু ইলেকশ্যন চেছেই হ'ল আৰু বেছি দিন নাই, ৰিজাল্ট দিবলৈ বেছি দিন নাই। তাৰপিছত আকৌ চৰকাৰ গঠন হোৱাৰ পিছতে আপোনালোকৰ ইণ্টাৰভিউ পাতিবই, যিহেতু পাতিব লাগিবই যিহেতু। চ' গাইজ নেভাৰ গিভ আপ, আপোনালোকে হাৰ নেমানিব কেতিয়াও। লাগিলে দুদিন দেৰি হ'ব, ভাল পথ এটা পাবলৈ আপোনালোকে অলপমান কষ্ট কৰিবই লাগিব। যিহেতু ভাল পথ এটা পাবলৈ দুদিন ধৈৰ্য ধৰিবই লাগিব, 100% দুদিন ধৈৰ্য ধৰিলেহে আপোনালোকে ছাকচেছ হ'ব পাৰিব, গম পাইছে ন। আমিও ধৈৰ্য ধৰিছোঁ, আমি 3 বছৰলৈকে ধৈৰ্য ধৰিছোঁ। চ' লাগিলে ধৈৰ্য ধৰি ভাল পথটোৱে লওক, বেয়া পথলৈ যাব নালাগে, ভাল পথ এটাই লওক, বুজিছে নহয়। সেইকাৰণে মই আপোনালোকক কৈছোঁ ধৈৰ্য ধৰি প্ৰিপেৰেশ্যন চলাই থাকক খালি। আৰু কাৰোবাৰ উচতনিত মানে কাৰোবাৰ কথা শুনি নিজে বেলেগ ফালে মটিভ কৰা, নিজৰ যিটো মেণ্টেলিটিয়ে ক'ব সেইটো কৰিব। কাৰণ মই নিজে দেখিছোঁ, মোৰ মানে কি ইউটিউব চেনেলটো আপোনালোকে নিজে দেখিছে, বহুত সৰু চেনেল, আপোনালোকে দেখিছে মোৰ হয়তো ইনকাম কিমান হয় আপোনালোকে দেখিলে হাঁহি বহে, যিহেতু মই ভিডিঅ' বনাই থাকোঁ, ভাবে বহুত পইচা পায় বুলি ভাবে কিছুমানে, কিন্তু আপোনালোকে দেখিলে 10 টকা 12 টকা 15 টকা তেনেকৈ এটা 1K ভিউছত মাৰে, বুজিছে নহয়। সেই ভিউছত 10 টকা 12 টকা 15 টকা মইতো নাপালেও মোৰ একো নাই মানে, বুজিছে নাই। মানে এনেকুৱা মানে জ্বলিছে, সেই 10-12 টকাটোৰ কাৰণে মোৰ লগৰে যি মানে চেনেলটো ডিছলাইক মাৰি থৈছে। এদিন মই নেক্সট দিনাখন তাৰ মানে মোবাইলটোত মোৰ চেনেলটো চাওঁ বুলি এনেই জাষ্ট ক্লিক কৰি দিছোঁচোন, ই দেখোন ডিছলাইক মাৰি থৈছে। তেন্তে নিজৰ মানে পাৰ্টনাৰবিলাকে কেনেকুৱা আপোনালোকে নিজে ভাবি চাওক। চ' সেইবাবে নিজৰ মেণ্টেলিটিয়ে যিটো কয় সেইটো কাম কৰিব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব, নেক্সট ভিডিঅ'টো কিহৰ ওপৰত লাগে সেইটো জনাবলৈ নাপাহৰিব গাইজ। ধন্যবাদ।